নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ জ্ঞানৰ সম্প্ৰসাৰ ইউটিউব চেনেলটোলৈ। আজি কেইটামান জিকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো বলক কোৱেশ্যনকেইটা চাওঁ আহক। তো 1 নম্বৰ কোৱেশ্যনটো হ'ল, অসমত বৰ্তমান মুঠ কেইখন জিলা আছে? তো অসমত বৰ্তমান 35খন জিলা আছে। আগতে 34খন আছিলে আৰু নতুনকৈ এখন BTRত জিলা গঠন হ'ল, যিখন তামোলপুৰ, সেইখন মিলি টোটেল 35খন জিলা হ'ল। তো ভিলেজ ৰকেষ্ট্ৰাৰ পৰিচালক কোন আছিল? তো ভিলেজ ৰকেষ্ট্ৰাৰ পৰিচালক আছিল ৰীমা দাস। হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিলে বা কোনে নিৰ্মাণ কৰিছিল? তো এইটো পলাশে নিৰ্মাণ কৰিছিল। BTRত কিমানখন জিলা আছে? তো BTRত 4খন জিলা আছিলে আগতে, এতিয়া নতুনকৈ এখন গঠন হ'ল, সেইখনৰ নাম হ'ল তামোলপুৰ আৰু টোটেল এতিয়া 5খন জিলা আছে। তো উত্তৰটো হ'ব 5খন জিলা। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তো অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 1905 চনত উদ্যানখন গঠন কৰা হৈছিলে আৰু এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। কোনটো অসমৰ একমাত্ৰ ৰামচাৰ ছাইট? যে অসমৰ ৰামচাৰ ছাইট হ'ল দীপৰ বিল। অৰ্জুন বঁটা পোৱা প্ৰথম অসমীয়া ক্ৰীড়াবিদ কোন আছিল? তো ক্ৰীড়াবিদ আছিল প্ৰথমজন ভোগেশ্বৰ বৰুৱা, আৰু ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত অভিৰুচি দিৱস হিচাপে পালন কৰা হয়। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম হ'ল দৈনিক বাতৰি, ডেইলি নিউজ পেপাৰ। তো এইখনে আছিলে আমাৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত। প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম কি? যে প্ৰথম অসমীয়া কবিতা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত। প্ৰহ্লাদ চৰিত আছিল প্ৰথম অসমীয়া কবিতা পুথি। শংকৰদেৱে এৰাতিৰ ভিতৰতে লিখি উলিওৱা পুথিখনৰ নাম কি? শংকৰদেৱে এৰাতিৰ ভিতৰতে লিখি উলিওৱা পুথিখনৰ নাম হ'ল গুণমালা। এই পুথিখন শংকৰদেৱে এৰাতিৰ ভিতৰতে কোচ ৰাজা নৰনাৰায়ণ দেৱৰ নিৰ্দেশত 1552 চনত শংকৰদেৱে এৰাতিৰ ভিতৰতে গুণমালা পুথিখন লিখিছিল। ধন্যবাদ বন্ধু বান্ধৱীসকল। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।